মই চৰকাৰৰ পৰা এখন হুইল চেয়াৰো নিবিচাৰোঁ, আশা নকৰোঁ। মোক এককালীন কিবা সাহায্য দিয়ক, সেইটো মই নিবিচাৰোঁ। মোক লাগে মোক এটা সংস্থাপন দিয়ক চৰকাৰে, যিটো মই গ্ৰহণযোগ্য, যিটো মই কৰিব পাৰিম। পাৰ্চেণ্টেজ 73। পঢ়িম, নিশ্চয় পঢ়িম, মোক যদি কোনোবাই হেৰি কৰা হয়। নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ। বিভিন্ন অনুষ্ঠান কৰোঁ, কিন্তু আজি মই গুৱাহাটীৰ পৰা আহি নগাঁও চামগুৰিত উপস্থিত হৈছোঁহি। আৰু এগৰাকী ভণ্টিৰ বিশেষ আহ্বান মৰ্মে আচলতে মোৰ লগত উপস্থিত আছে চামগুৰিৰ এগৰাকী শিক্ষিত যুৱতী, কিন্তু তেখেত বিশেষভাৱে সক্ষম, আৰু সেইবাবে তেখেতৰ অনুৰোধ মৰ্মে আজি আমি উপস্থিত হ'লোহি। তেখেতৰ নাম হৈছে ৰশ্মিনা খাতুন, আৰু চামগুৰিৰ পৰা কিছু দূৰ আহিয়ে হাইৱেৰ কাষতেই তেওঁলোকৰ ঘৰ। এটা মুছলমান সম্প্ৰদায়ৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল, আৰু বৰ্তমান তেখেত মোৰ লগত উপস্থিত আছে। ৰশ্মিনা, স্বাগতম জনাইছোঁ। নমস্কাৰ। ফাৰ্ষ্টত ধন্যবাদ, আপুনি আহিছে ইমান দূৰত মই কোৱাৰ বাবে। মোৰ নাম ৰশ্মিনা খাতুন, আৰু আজি মই মোৰ বিষয়ে অলপ কম আপোনালোকৰ আগত। মই তোমাৰ বিষয়ে শুনিবৰ কাৰণে আচলতে আহিছোঁ। আৰু মোৰ বাৰ্তালাপ অনুষ্ঠানটো এনেকুৱা যে আমি কথা পাতিম, আৰু এই কথাখিনি যাতে চৰকাৰ, প্ৰশাসন বা ৰাইজে শুনিব বিচাৰে। মোৰ কথাটো হ'ল, ৰশ্মিনাই মোক, মই কথাখিনি কৈ লওঁ দৰ্শকক, তেতিয়া বুজিব। ৰশ্মিনাই মোক প্ৰায়ে মেছেজ কৰে, তাইৰ দুখৰ কথা কয়, কেতিয়াবা তাই কান্দেও, কিন্তু এই কথাখিনি সহ্য কৰিব আচলতে ময়ো নোৱাৰিলোঁ, আৰু সেইবাবে আহি তেওঁৰ ঘৰত মই উপস্থিত হ'লোহি। আৰু ৰশ্মিনাৰ পিতৃও মোৰ লগত উপস্থিত আছে, তেওঁ থাকিব, আমি কথা পাতিম। ৰশ্মিনাৰ জন্মগতভাৱেই তেখেতৰ এখন হাত, এখন ভৰি নাই, আৰু বাকীখিনি কথা আপোনালোকে হয়তো দৃশ্য দেখি গম পাইছে। মই স্পষ্টকৈ খোলাকৈ পাতিম তোমাৰ লগত কথা, বেয়া নাপাবা খালি, ঠিক আছে? খোলাকৈ ক'ব বিচাৰোঁ। তুমি কোৱা, এতিয়া তোমাৰ বয়স কিমান হৈছে? মোৰ বয়স 24 ইয়াৰ্ছ। 24 ইয়াৰ্ছ হৈছে। তুমি পঢ়া শুনা কি কৰিলা? মই 2020ত BA পাছ কৰিলোঁ, গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলোঁ চামগুৰি কলেজৰ পৰা। চামগুৰি কলেজৰ পৰা গ্ৰেজুৱেশ্যন 2020ত কমপ্লিট কৰিলা। তোমাৰ মেজৰ আছিল কি? মেজৰ আছিল মোৰ এডুকেশ্যনত। এডুকেশ্যনত মেজৰ। শিক্ষা বিভাগত তেওঁ স্নাতক, গতিকে খুব শিক্ষিত এগৰাকী যুৱতী। আৰু এই পৰিয়ালটোত তেওঁলোকৰ 3গৰাকী ভগ্নী, আৰু 3গৰাকীৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠ ভগ্নী আছিল ৰশ্মিনা খাতুন, আৰু তেখেত বিশেষভাৱে সক্ষম। মই এতিয়া জানিব বিচাৰিছোঁ, তোমাৰ এই যি 22 বছৰীয়া বা 20 বছৰীয়া যিটো যাত্ৰা, কিমান কষ্টকৰ? হয়, ধৰক মই যেতিয়া জন্ম হৈছিলোঁ, জন্ম হোৱাৰ পিছৰ পৰা যেতিয়া মই বুজি পাইছোঁ, বুজি পোৱালৈকে এতিয়া ধৰক মোৰ 23 বছৰ হ'ল। চ' প্ৰতিটো দিন, প্ৰতিটো মুহূৰ্ত, প্ৰতিটো ছেকেণ্ড মোৰ ষ্ট্ৰাগল কৰিবলগীয়া হৈছে, যিহেতু স্কুলত যোৱা আহা, আৰু আমাৰ নিচিনা হেণ্ডিকেপ মানুহবিলাকৰ জীৱনটো বহুতেই তাৰমানে এটা চেলেঞ্জ হয়। যিকোনো মানুহৰ পৰা কিবা কি পৰা, তাৰপিছত মানুহৰ কিবা কি কথা, বেয়া কথা, চব কিবাৰ মাজত তাৰমানে অৱহেলিত হৈয়ে আছোঁ প্ৰতিটো মুহূৰ্ততে। মানুহে মোক সদায় কৈছে যে তুমি লিখা পঢ়া কৰি কি কৰিবা, একো কৰিব নোৱাৰিবা। চ' মই চব কথা বুজি হেৰি কৰি নিজৰ বিবেকৰ দ্বাৰা পৰিচালিত হৈ, যিহেতু মই কাৰো ওপৰত বুজা হ'ব নিবিচাৰোঁ, সেইকাৰণে মই আগুৱাই গ'লোঁ, আৰু মই BA পাছ কৰিলোঁ। পঢ়াৰ আৰু ইচ্ছা আছিলে মোৰ। চ' ফেমিলি বেকগ্ৰাউণ্ডটো অলপ বেয়া, আমাৰ দুখীয়া মানুহ হয়। মইতো ভাবিছিলোঁ মই MA কৰিম, তাৰপিছত PhD কৰিম, কিন্তু ইমানখিনি আৰু মোৰ সম্ভৱ নহ'লে, যিহেতু সেইকাৰণে পঢ়া তাৰমানে BA পাছ কৰি সমাপ্ত হ'বলগীয়া হৈছে। সেইকাৰণে চৰকাৰলৈ মোৰ এইটোৱে বিশেষভাৱে অনুৰোধ যে মোক কিবা এটা চৰকাৰে দিয়ক। শুনা, মই তোমাক এটা কথা কওঁ যে আমি ভাবোঁ যে বিশেষভাৱে সক্ষম হ'লেও, পঢ়া শুনা কৰিলেও বহুতে কিবা কিবি কৰিব পাৰে, বহুতে কৰিছে, নাই কৰা বুলি কোৱা। শাৰীৰিক শক্তিতকৈ আপোনাৰ যদি ব্ৰেইনটোৰ শক্তি বেছি থাকে, আপুনি যিকোনো কৰিব পাৰিব। আৰু মই সেইটোৱে দৃঢ়ভাৱে ভাবি লৈছিলোঁ যে মই জীৱনত কিবা এটা কৰিম, সেইকাৰণে মই আগবাঢ়ি গৈছোঁ। তোমাৰ মই সাহসটো সঁচাকৈ মই মোৰ ফালৰ পৰা, অন্তৰৰ ফালৰ পৰা আপোনাক মই সাহস
আপোনাক বহুত দিনৰ পৰাই চাওঁ 2015ৰ পৰা মই যেতিয়া বুজিব পৰা হ'লোঁ তেতিয়াই আপোনাক চাওঁ আপোনাক ফ'ল' কৰোঁ আপোনাক লগ পোৱাৰ আশাও আছিলে আজি সেইটো পূৰণ হ'ল মোৰো ভাল লাগিলে তোমাক লগ পাই ইমান সাহসী এজনী ছোৱালী যে মোৰ সেইকাৰণে ভাল লাগিলে আৰু সেইকাৰণে মই আহিছোঁ একচুৱেলি হয় আৰু আপোনাৰ নাম্বাৰটো মই বাৰ্তালাপৰ পৰাই লৈছিলোঁ চ' বাৰ্তালাপক থেংক ইউ ভেৰি মাছ আপোনালোকে আৰু আগুৱাই যাওক মোৰ এইটো কথা নহয় ঠিক আছে হ'ব বাৰ্তালাপ চলি থাকিব কিন্তু তোমাৰ কথাখিনি চৰকাৰে শুনিব লাগিব মই কেইটামান প্ৰশ্ন কৰিব বিচাৰোঁ তোমাক চোৱা আমাৰ হাত ভৰি সকলো আছে আমিও কেতিয়াবা ভাগি পৰোঁ আমি সৰু সৰু কথাত আমি ভাগি পৰোঁ ঠিক আছে আমাৰ পইচা নাই বুলি ভাগি পৰোঁ প্ৰেমত ধোকা বুলি ভাগি পৰোঁ আত্মহত্যা কৰে কিন্তু তোমাৰ নিচিনা ছোৱালী দেখাৰ পিছত আমাৰ সাহস বৃদ্ধি হয় ঠিক আছে প্ৰথম কথা সেইটো দ্বিতীয় কথা হ'ল বহুতে কয় যে চৰকাৰে আশা কৰে চৰকাৰে দিছেও নাই দিয়া বুলি মই নকওঁ কিন্তু তোমাক এতিয়ালৈকে একোৱেই দিয়া নাই কেলে মোক এইটো চৰকাৰৰ তৰফৰ পৰা মই 1 টকাও পোৱা নাছিলোঁ যিহেতু তোমালোকে আবেদন কৰা নাই কাকো পোৱা নাই বহুত কৰিছোঁ বহুত কিবা কিন্তু কথা এটা আছে নহয় পোৱাই নাপায় তাৰমানে নোপোৱাই পাই যায় সেইকাৰণে যোনে পাব লাগে তেওঁলোকে আচলতে নাপায় হয়তো মোৰ ভাগ্যটো তেনেকুৱা নাছিলে মই পোৱাও নাই সেইকাৰণে আৰু মই যে এনেকুৱা হয়তো কোনোদিন চৰকাৰৰ আগত দেখাও নাই কিবা কোৱাও নাই আৰু সেইকাৰণে মই বহুত হেল্পলেছ হৈ আপোনাৰ আগত আহিছোঁ ছ'চিয়েল মিডিয়াত আহিছোঁ যে চৰকাৰলৈ মোৰ এইটোৱে বিশেষ আহ্বান যে মোক কিবা এটা কৰি দিয়ক যিকোনো বিভাগত মোক এটা সংস্থাপন দিয়ক যাতে কাৰণ তুমি পঢ়া শুনা কৰা ছোৱালী এডুকেশ্যনত তোমাৰ মেজৰ পাৰ্চেণ্টেজ কেনেকুৱা তোমাৰ পাৰ্চেণ্টেজ 73% লৈ পেলাই তুমি স্নাতক হৈছা মাই গড তোমাক মানিব লাগিব মই সঁচাকৈ কৈছোঁ আৰু যদিহে চৰকাৰে বা কোনোবা বৰমূৰীয়াই চাই আছে এই অনুষ্ঠানটো মই আহ্বান কৰিছোঁ মোৰ ফালৰ পৰা বিশেষটো একো ক'ব নোৱাৰোঁ কৰিব নোৱাৰোঁ তাই পঢ়াৰ এতিয়াও ইচ্ছা আছে তাই ধৰক তাই MA কৰিম বুলি ভাবিছে আৰ্থিকভাৱে দুৰ্বল কিন্তু এতিয়া কথাটো হ'ল তুমি ইয়াৰ পিছত মানে তুমি এই যে ক্লাছ 1ৰ পৰা দেউতাই মোক ক'লে যে কোলাত লৈ স্কুললৈ লৈ গৈছিল ক্লাছ 1ৰ পৰা 5লৈ যিহেতু মোৰ মা অংগনবাদী চাকৰি কৰে তাৰ লগতে মাৰ স্কুলটো আছিলে চ' মোক ক্লাছ 1ৰ পৰা 4লৈকে মায়ে মোক কোচত দাঙি নিছিলে নিয়াৰ পিছত যেতিয়া মই 5ত উঠিলোঁ অলপ ডাঙৰো হ'লোঁ আৰু অলপ গধুৰ হোৱাৰ পিছত মাৰো বহুত কষ্ট হৈছিলে তথাপি মোক মায়ে নিছিলে আৰু চাইকেলত মই অহা যোৱা কৰিছিলোঁ কেতিয়াবা চাইকেলত গৈছিলোঁ তাৰপিছত মোৰ এনেকুৱা বহুত পৰিস্থিতি হৈছে ধৰক তেতিয়া মোৰ তাৰমানে ভৰি যে এখন নাই তেতিয়া দেউতাই এদিন ক'ৰবাত যাব ওলাইছিলে তেতিয়া কিবা এটা নিউজ পাইছিলে যে আৰ্টিফিচিয়েলৰ ভৰি লগাই চ' মইতো সেইটো টাইমত মই বাফনা বুলি এখন আছে বাফনা বুলি তোমাৰ হেৰিয়াত আছে মোৰ তেওঁলোকৰ লগত যোগাযোগ আছে মই তেওঁলোকৰ অনুষ্ঠানটো শ্বেয়াৰ কৰিম তেওঁলোকৰ বাবে কিবা যদি হেল্প কৰিব পাৰে ভৰি যে লগাই সেইটো মই কি ভাবিছিলোঁ যে মই এনেকুৱা ভাবিছিলোঁ চব মানুহৰে দুখন হাত আছে দুখন ভৰি আছে মই কিয় বেলেগতকৈ পৃথক সিহঁতে যেনেকৈ খোজকাঢ়িব পাৰে মই কিয় নোৱাৰোঁ সিহঁতে চব কৰিব পাৰে মই কিয় নোৱাৰোঁ তেতিয়া মই দেউতাক বহুত কৈছিলোঁ যে মোকো ভৰি লগাই দিয়া মই খোজকাঢ়িম বেলেগৰ নিচিনা কিন্তু মই সেইটো বুজা নাছিলোঁ যে সেইটো প্লাষ্টিক তুমি জানা চানচাৰীত আছে বাফনা ইনষ্টিটিউট য'ত মেডিকেলৰ হয় গোটেই বস্তু তাত অকল যাৰ ভৰি নাই তেওঁলোকক ভৰি লগাই দিয়ে যাৰ হাত নাই হাত লগাই দিয়ে তেওঁলোকে বহুত কাম কৰি আছে হয়তো তোমাক দেখা নাই আজিলৈকে মই এই বস্তুখিনি তেওঁলোককো অনুৰোধ কৰিম বাৰু মই দেউতাক ৰিকুৱেষ্ট কৰাৰ বাবে পিছত মোৰ ভৰিখন লগাই দিছিলে কিন্তু মোৰ ভৰিখন ইয়ালৈকে নাই মানুহৰ ধৰক ইয়ালৈকে থাকিলে আধা থাকিলে লগালে তাৰমানে এনাৰ্জিটো পায় কিন্তু মোৰতো ইয়ালৈকে নাই চ' মই লগাইছিলোঁ তাৰমানে মোৰ কাপোৰ চাপোৰ পিন্ধাত অসুবিধা হয় চ' মই লগাইছিলোঁ কিন্তু লগোৱাৰ পিছত মই তাৰমানে এনাৰ্জি পোৱা নাছিলোঁ শক্তি পোৱা নাছিলোঁ ইয়াত এনেকুৱা বেল ছিষ্টেম আছিলে মই বহুত দুখ পাইছিলোঁ তথাপি মই লগাইছোঁ ধৰক মই এই ভৰিটো লগাই ধৰক মই 5ৰ পৰা 7লৈকে ইয়াত পঢ়িলোঁ ভৰিটো লগাৰ পিছত মই তাৰমানে খোজকাঢ়িব পৰা নাছিলোঁ এতিয়াতো ধৰক ভৰি নাই মই ভৰিৰে চুচুৰি যাব পাৰোঁ কিন্তু তেতিয়া মই খোজকাঢ়ি যাব পৰা নাছিলোঁ কোনোবাই দাঙি ধৰক জ্বৰৰ বস্তুৰ নিচিনা এটা উঠাই তাত বহে তাৰপিছত মই লিখোঁ এক্সাম শেষ হোৱাৰ পিছত আকৌ ৰখি থাকিব লাগে ঘৰৰ মানুহ আহিলেহে মোক নিব কাৰোবাৰ নিৰ্ভৰ হৈ থাকিব লাগে চব মানুহ গুচি গৈছিলে মই এটা কথা মোৰ মনত আছে মই অকলে বহি থাকিব লগা হৈছিলে ৰুমত আধা ঘণ্টা 10 মিনিট ঘৰৰ পৰা মানুহটো যাব লাগিব চব ল'ৰা ছোৱালী গৈছিলে আৰু মোৰ কোনো বন্ধুই নাছিলে চবে মোৰ পৰা আঁতৰত থাকিছিল ইগনোৰ কৰে মোৰ বন্ধু একোৱেই নাছিলে চ' ঘৰৰ পৰা মানুহ যোৱাৰ পিছত মোক আকৌ দাঙি চাইকেলত উঠাই আকৌ লৈ আহিবলগীয়া হয় তেনেকৈ মই ক্লাছ 8 পাছ কৰিলোঁ 8 পাছ কৰাৰ পিছত মই আকৌ 9ত নাম লগালোঁ হাইস্কুলত মই চামগুৰি গাৰ্লছ হাইস্কুলত পঢ়িছিলোঁ তাৰপিছত
তেতিয়াও তেনেকুৱা প্ৰব্লেম আছিলে যিটো মেখেলা চাদৰ পিন্ধিব লাগে আৰু তেতিয়া ধৰক চবেই পিন্ধে মোৰো এটা মনত ইচ্ছা আছিলে ময়ো পিন্ধিম চ' মোৰতো কাপোৰ পিন্ধাত অসুবিধা যিহেতু ভৰি এখন নাই চ' মই কৈছোঁ যে মই ভৰি লগোৱাটো যেনেকৈ কুচাই মুচাই মই পিন্ধিম তাৰমানে তাৰপিছত পিন্ধাৰ পিছত মই আৰু খোজকাঢ়িব নোৱাৰোঁ তাৰপিছত তেনেকৈয়ে মোক চাইকেলেৰে নিয়া হৈছিলে আৰু বিশেষকৈ মই এক্সামৰ টাইমত গৈছিলোঁ যিহেতু ক্লাছৰুম বোলা বস্তুটো মই বুজি পোৱা নাই জীৱনত অকল তুমি এক্সাম দিব অকল এক্সাম সদায় লোৱাটো অসম্ভৱ সদায় লোৱাটো সম্ভৱ আৰু আমাৰ কোনো গাড়ীও নাই চৰকাৰৰ পৰা মই এখন হুইল চেয়াৰ বিচাৰিছিলোঁ সেইটোও পোৱা সক্ষম নহ'লোঁ সেইকাৰণে মোক তাৰমানে যেতিয়া মই এক্সাম তেতিয়া মোক লৈ যোৱা হৈছিলে আৰু মই এক্সাম দি তাৰপিছত তুমি ঘৰতে পঢ়িছিলা বাকী মই ঘৰতে নিজে পঢ়িছিলা টিউচন একো নাই মোৰ দেউতাই অলপ হেল্প কৰিছিলে যিহেতু আমি আৰ্থিকভাৱে ইমানেই শোচনীয় তাৰমানে আৰু ধৰক এনেকুৱা প্ৰব্লেম হয় যে এজন ল'ৰা ছোৱালীৰ বাবে মাষ্টৰ ঘৰত নাহে টিচাৰ গ্ৰুপ এটা লাগে কিন্তু মই অকলে সেইকাৰণে মই নিজেই পঢ়িছিলোঁ যিখিনি বুজাইছিলোঁ মেট্ৰিকত কি আছিল ৰিজাল্ট মেট্ৰিকত মই ছেকেণ্ড ডিভিজন পাইছিলোঁ অলপৰ কাৰণে ফাৰ্ষ্ট ডিভিজন পোৱা নাছিলোঁ অ'কে কোন চনত মেট্ৰিক দিছিলা 2014 মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী কেনেকুৱা আছিল হায়াৰ ছেকেণ্ডাৰীটো ছেকেণ্ড ডিভিজন আছিল তুমি ক্ৰমান্বয়ে ওপৰলৈ গৈহে আছা পাৰ্চেণ্টেজ বাঢ়ি গৈ আছে তোমাৰ তাৰপিছত যেতিয়া মই মেট্ৰিক দিলোঁ মেট্ৰিক দিয়া তাৰমানে মই এনেকৈ মোক লৈ যোৱা হৈছিলে চাইকেলত নি মই এক্সাম দিছোঁ তেনেকুৱা তাৰপিছত তেতিয়া ফাইনেলি মোৰ ফৰ্ম ফিল আপ হ'ব মেট্ৰিকৰ কাৰণে তেতিয়া আমাৰ ছাৰবিলাকো মোক বহুত হেল্প কৰিছে পৰীক্ষাত ধৰক আপুনি ফৰ্ম ফিল আপ হোৱাৰ যে বহুত চাইন থাকে চাইন কৰিব লাগে তেতিয়া মই যাবলৈও সক্ষম হোৱা নাছিলোঁ কিন্তু ছাৰহঁতে আমাৰ ঘৰত আহি তাৰপিছত ঘৰত এনেকুৱা এটা প্ৰব্লেম হৈছিলে তাৰ ঘৰত কোনো মানুহ নাছিলে তো গ্ৰিলখন লগোৱা আছিলে তো ঘৰত মই কেনেকৈ সিহঁতক আনো চ' কৈছে তই বাহিৰৰ পৰা চহী কৰি দে আমি এনেকৈ ধৰিছোঁ তো বাহিৰৰ পৰা চহী কৰি দে মৰম তোমাক চবেই কৰিছে মৰম মোক বহুত কৰিছে ছাৰ বাইদেউ চবেই কৰিছে কিন্তু মৰম কিন্তু চৰকাৰে কৰা নাই এতিয়া মই সেইখিনি কথা পাতিম মই দেউতাৰ লগত অকণমান ওচৰলৈ আহক আপুনি ক'লে আমি কথা পাতি থাকোঁতে আপুনি যিয়ে নহয় আপুনি ৰাজনৈতিক দলৰ এটাৰ লগত জড়িত বুলি কৈছে AGP তেনেকুৱা নহয় এনে তোমাৰ ইলেকশ্যন আহে তেতিয়া আৰু আগৰ পৰা 85ৰ পৰা AGP কৰা মানুহ এতিয়াতো AGPৰ চৰকাৰ আছে চৰকাৰ আছে কিন্তু 10 বছৰ যেতিয়া চৰকাৰ থাকিলে কংগ্ৰেছৰ 15 বছৰ থাকিলে তেতিয়া AGP নাই ৰকিবুল হুছেইনে কি কৰিছে ৰকিবুল তাত এদিন লৈ গৈছিলোঁ মই কি ক'লে দেখিতো কোনো হেৰি নকৰিলে খুদাৰ ঘৰত গৈ এদিন থাকিলোঁ খুদা আকৌ সম্পৰ্কীয় মামা শ্বশুৰ আজমল চাহাবে কি কয় তাততো যোৱা নাই তেনেকৈ সুবিধা আমি পোৱা নাই যাব ঠিক আছে মই আজমল চাহাবকো এই অনুষ্ঠানটো মই চেণ্ড কৰিম যদি তেওঁ চাই নিশ্চয় কিবা এটা কৰিব তেওঁ হেল্পফুল মানুহ যথেষ্ট সহায় কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক মই অনুৰোধ কৰোঁ কাৰণ মই কথাই ক'ব নোৱাৰোঁ বহুত কষ্ট কৰিছোঁ মই আৰু ইয়াত এতিয়া আপোনাৰ আছে আমাৰ ৰূপক শৰ্মাও আছে ৰূপক শৰ্মাক চিনি পাওঁ তেওঁ নগাঁৱৰ হয় মই তাৰপিছত আপোনাক কওঁ যেতিয়া মই মেট্ৰিক দিলোঁ মেট্ৰিক দিয়াৰ পিছত মই হায়াৰ ছেকেণ্ডেৰীত নাম লগালোঁ তেতিয়াও মোৰ তেনেকুৱাই অৱস্থা আছিলে যে ভৰিখন লগাই মই স্কুলত যাব লগা হৈছিলে আৰু তেতিয়া ধৰ এক্সামৰ টাইমত তেনেকুৱাই চলি আছে এক্সামৰ টাইমত মোক লৈ যায় এক্সাম দিয়াৰ পিছত হেৰি হৈ যায় আহিব লাগে তোমাৰ স্কুললৈ যোৱা সেই ফটো চটো আছে ফটো চটোতো তেতিয়া নাই মই এনেকৈ এটা হাত এটা ভৰিৰে গৈছিলোঁ তাৰপিছত ধৰ হায়াৰ ছেকেণ্ডেৰী লেভেলত তেনেকৈ গৈছিলোঁ তাৰ মোক চাইকেলত লৈ যোৱা হৈছিলে তাৰপিছত মোৰ মায়ে কোচত দাঙি নি ক্লাছৰুমত বহাইছিলে মই এক্সাম দিয়ালৈকে মায়ে 3 ঘণ্টা তাত ৰখি থাকিব লগা হৈছিলে আৰু মোৰ মনত এটা ভয় আছিলে যিটো মোৰ কোনো ক্লাছ ফ্ৰেণ্ড নাই কি হয় কি নহয় চ' মায়ে ৰাস্তাত ৰখি থাকিছে মই এক্সাম দিলোঁ তুমি কেনেকৈ লিখা বাওঁহাতেৰে লিখা বাওঁহাতে খুব ধুনীয়াকৈ লিখিব পাৰোঁ মোৰ এতিয়া অভ্যাস হৈ গৈছে মই 3টা আঙুলিৰে লিখোঁ মোৰ এই 2টা অ'কে মই তোমাৰ সেইটোও চাব বিচাৰিছোঁ তোমাৰ এই 2টা আঙুলি বেয়া অ'কে মাত্ৰ তুমি 3টা আঙুলিয়ে লিখিব লাগে ন অ'কে আৰু তুমি এতিয়া আমাৰ যিটো নিত্য নৈমিত্তিক কাম কাজ চব নিজে কৰা গা ধোৱা নিজে কাপোৰ মই চব কৰিব পাৰোঁ তাৰমানে মোৰ অভ্যাস হৈ গৈছে সেইটোৱে কয় অভ্যাসে চব কৰিব পাৰে
হয় তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তেতিয়া মোৰ ডিগ্ৰী এডমিশ্যন ল'বলৈ গ'লোঁ তেতিয়া বিকেবিত গৈছিলোঁ কৈছিলে 70% এটেণ্ডেঞ্চ লাগিব যিটো মোৰ বাবে সেইটো সম্ভৱ নহয় মই তাত যাবও নোৱাৰোঁ মই কেনেকৈ যাম 70% মই কেনেকৈ কৰিম তাৰপিছত তাত মোক এডমিশ্যন দিয়া নহ'ল বিএ পাছ কৰাৰ পিছত তুমি ক'তো সুবিধা নাপালা পঢ়িব ক'তো সুবিধা নাপালোঁ ডিষ্টেঞ্চ বহুত কিবা কিবি কৰিলোঁ একো সুবিধা নাপালোঁ আইডল আছিলে অঁ তাৰমানে আৰ্থিক প্ৰব্লেম সেইকাৰণে পঢ়া নাছিলোঁ এতিয়া পঢ়িবা পঢ়িম নিশ্চয় পঢ়িম মোক যদি কোনোবাই হেৰি কৰে হয় মই আপোনাৰ তাত আপোনাৰ হেৰিত অহাৰ মোৰ এইটোৱে মই চৰকাৰৰ পৰা এখন হুইল চেয়াৰো নিবিচাৰোঁ আশা নকৰোঁ মোক এককালীন কিবা সাহায্য দিয়ক সেইটো মই নিবিচাৰোঁ মোক লাগে মোক এটা সংস্থাপন দিয়ক চৰকাৰে যিটো মই গ্ৰহণযোগ্য যিটো মই কৰিব পাৰিম আৰু যিটো তুমি কৰিব পাৰা তোমাৰ অৰ্হতা আছে মোক এইখিনি দিব লাগিব যিটো ময়ো এখন দেশৰে নাগৰিক চ' মোক চৰকাৰে কিবা এটা সংস্থাপন দিয়ক মই সেইটো বিচাৰোঁ মোক সেইটোৱে আহ্বান কৰিম চৰকাৰলৈ যে ইমান শিক্ষিত পঢ়া শুনা এগৰাকী ছোৱালী শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম তেখেতৰ এখন হাত নাই এটা ভৰি নাই তেওঁ তেনেকৈ ইমান পঢ়া শুনা সাহসেৰে যুঁজি আছে গতিকে কিবা এটা কৰক কিবা এটা উপায় কৰি দিয়ক সহায় কৰি দিয়ক সেয়া কামনা কৰিছোঁ আৰু এইখিনিতে কৈ যাওঁ যদি তুমি পঢ়া শুনা কৰা যদি MA কৰিব বিচাৰা হয়তো যিসকলে চাই আছে তেওঁলোকে বহুতে হেল্প কৰিব তথাপিও মোৰ ফালৰ পৰা ক'লোঁ যদি তুমি বোলে MA কৰিব বিচাৰা তাৰ বাবে কিবা যদি আৰ্থিক সাহায্য লাগে বা এডমিশ্যনৰ ফিজটো লাগে কিবা কৰিব লাগে আইডলৰ ফালৰ পৰাই হওক যেনেকৈ নহওক তাৰ মই কিবা এটা দিবলৈ মোৰ ফালৰ পৰা চেষ্টা কৰিম মোক ফোন কৰিলে মই বিএডৰ বাবে এন্ট্ৰেন্স এক্সাম দিছিলোঁ তাৰপিছত মই তাত পাছো কৰিছিলোঁ কিন্তু বিএডত আজিকালি বহুত বেছি পইচাও লাগে টেট দিবলৈ বিএড লাগে টেট দিবলৈ বিএড লাগে সেইকাৰণে মই ডিএলএডটো কৰা নাছিলোঁ তোমাৰ কি হ'বলৈ মন মোক চৰকাৰে যি দিয়ে মই যিটো কৰিব পাৰোঁ যিকোনো ডিপাৰ্টমেণ্টতে ধৰক 5% কিবা এটা হেৰি আছে তাৰমানে কি কয় বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে এটা ৰিজাৰ্ভ চিট থাকে চ' মই অজন্তা নায়ক বাইদেউকো আহ্বান জনাইছোঁ যে আপুনি সমাজ কল্যাণতে হওক যিকোনো মোক এটা কিবা নহয় কিবা এটা সংস্থাপন দিয়ক আৰু মই ধৰক ফেচবুক আজিকালিতো ছ'চিয়েল মিডিয়াত চবেই এক্টিভ থাকে চ' মই গোটেই দিন মোৰ ৰাতি টোপনি নাহে এইটোৱে চিন্তা মই কেনেকৈ ছেটেল হ'ম যিহেতু মা দেউতা আছে এতিয়া সেইকাৰণে চলাই আছে কিন্তু ভৱিষ্যতে তেনেকুৱা নাথাকিব মই বেলেগৰ সমাজৰ আগত বা বেলেগ মানুহৰ আগত যাতে হাত পাতিব নালাগে মই কাৰো ওচৰত বুজাও তুমি খুব বেছি সাহসী ছোৱালী আৰু মোৰ বিশ্বাস তুমি হাৰি নাযাবা আৰু হাৰি যোৱাৰ কাৰণেই নাই আৰু যদি বোলে চৰকাৰে এককালীন সাহায্য দিলেও সেইটোও ল'বা লৈ পেলাই কিবা এটা ব্যৱসায় আৰম্ভ কৰিবা 10জনক তুমি আত্মসংস্থাপন দিবা এনেকুৱা মানুহৰ উদাহৰণ বহুত আছে আৰু তুমি আজিৰ শ্ব'টোৰ কাৰণে মোৰ এটা উদাহৰণ হৈ ৰ'বা তো আজি বিশেষ কথা নাপাতো আৰু কিবা ক'বা হয় সেইটোৱে চৰকাৰলৈ মোৰ সেইটোৱে আহ্বান যে মোক কিবা এটা এফালে চাই পেলাই কোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ মোৰ এইটোৱে আহ্বান মোক কিবা এটা সুবিধা দিয়ক যাতে মই চলিব পাৰোঁ মই কাৰো ওচৰত বোজা হ'ব নিবিচাৰোঁ যিহেতু মোৰ এইটো ৰাইট সেইকাৰণে মই বিচাৰি আছোঁ মোক কিবা এটা সহায় কৰক কিবা এটা সংস্থাপন দিয়ক থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমিও আহিছিলোঁ গুৱাহাটীৰ পৰা অকল এখেতক লগ পাবৰ বাবে তেওঁৰ বিষয়ে কিছু কথা জানিবৰ বাবে আৰু তেওঁৰ কথাখিনি ৰাইজক অৱগত কৰিবৰ বাবে চৰকাৰক অৱগত কৰিবৰ বাবে মোৰ বিশ্বাস এই অনুষ্ঠান চোৱাৰ পিছত কিবা নহয় কিবা এটা উপায় ওলাব আৰু তেওঁ ছেটিছফাই হ'ব ধন্যবাদ বিদায় লৈছোঁ আজি আমি ঘূৰি যাব লাগিব ঠিক আছে সময়ো কম গতিকে চাই থাকিব বাৰ্তালাপ এনে অনুষ্ঠানৰ বাবে আপোনাৰ অঞ্চলত যদি এনেকুৱা কিবা আছে মোলৈ ফোন কৰিব বাৰ্তালাপত জনাব আমি নিশ্চয় গৈ উপস্থিত হ'ম চাই থাকিব বাৰ্তালাপ ধন্যবাদ জ্ঞাপন কৰিছোঁ